হেল্ল' গাইজ গুড মৰ্ণিং মই বিকল্প আৰু আপোনালোকে চাইছে মোৰ এটা নতুন এপিছড তো আজি আমি যাব ওলাইছোঁ ক'ত যাওঁ আজি লিকাবালি আইৰণ ব্ৰিজ য়েছ লিকাবালি আইৰণ ব্ৰিজলৈ ওলাইছোঁ তো যি কি নহওক এতিয়া মানে ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম ভাবিছিলোঁ বাট মানে কি হ'ল বাইপাছৰ পৰা কৰিবলগীয়া হ'ল ঘৰত মানে দেৰি হৈছিলে আৰু মানে কিবা কিবি কাম কেইটামান আছিলে এজেগাত সোমাব আছিলে সেইকাৰণে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিবই পৰা নাছিলোঁ বাইপাছৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া যাওঁ টাইমটো বেছি নাই হোৱা টাইমটো হৈছে এইফালে 12:17 তো আমি মানে পিছবেলা ওলোৱা কথা হৈছে গধূলি মানে পামহি ৰাইডটো ভালকৈ হ'ব লাগে আৰু লিকাবালি যাম এতিয়া ফিল আপ কৰা হৈ গ'ল বাৰু আমাৰ এইফালে ফিল আপ কৰি আহিলোঁ এতিয়া যাওঁ আৰু বেগটোত কিবা কিবি মানে অৰুণাচল যামতো অৰুণাচলৰ মানে বস্তুবিলাক কেতিয়াবা বহুত সস্তা হৈ যায় সেইটো কাৰণে এইটো লৈ গৈছোঁ বেগ ভাল কিবা পালে লৈ আহিম গৈ লওঁ আগত আজি মানে ভিডিঅ'টো খাতৰা হ'ব আইৰণ ব্ৰিজ মই আজিলৈকে যোৱা নাই মানে ভিডিঅ' চাইছোঁ লিকাবালি কেইবাবাৰ গৈছোঁ ৰিচেণ্ট দিনাখন গৈ আহিছিলোঁ আপোনালোকে দেখিলে কিন্তু আইৰণ ব্ৰিজলৈ যোৱা নাই বহুত ধুনীয়া ভিউ পইণ্ট যিমানখিনি যোনে গৈছে তো জানেই আৰু মই যিমানখিনিৰ পৰা আপোনালোকক ভালকৈ ভিউ দেখাব চেষ্টা কৰিম তো আজি ভিডিঅ'টো চাবলৈ ৰেডি হৈ যাওক বৈ আছে 1 2 3 গ' ৰাইড ষ্টাৰ্ট এইফালে এতিয়া আহি বগীবিল ব্ৰিজ পাই গ'লোহি ইয়াত অলপ ৰখিছোঁ ফটো চটো মাৰিব আমাৰ ছাৰে আৰু মই মাৰিম দুখনমান তো দেখাই দিছোঁ ঠাইখন কাঞ্চনজংঘা ৰিজৰ্ট আপোনালোকেতো সকলোৱে আহিছে গৈ আছে ইয়াতে অলপ ৰখিছোঁ মানে কি বেছি দেৰি নৰখোঁ ইয়াত ঘূৰাই দিব লাগিব নহ'লে দেৰি হৈ যাব বহুত তো এইবিলাক দেখিছে আৰু পূৰা পিকনিক কৰিছে লৈ গৈছে পিকনিক ছিজনটো পিকনিক খাবই ন আমাৰো পিকনিক কিমাননো দেখাম মোৰ চেনেলটোত তো পিকনিক খাই আছোঁ বাট এইকেইদিন ভিডিঅ' দিয়া নাই পিকনিকৰ মেইন ৰাইড আই লাভ ট্ৰেভেল চ' মানে অকল ট্ৰেভেলবিলাক দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ মোৰ চেনেলটোত তো বগীবিল ব্ৰিজৰ ইয়াত ৰখি আছোঁ অলপ দেৰি আমি যাম আজি আপোনালোকক কৈছিলোঁ আইৰণ ব্ৰিজ থাম্বনেইল আৰু টাইটেল চাই যিহেতু গম পাইছে আজি ক'ত গৈছোঁ বাকী এনেকৈ নক'লেও হ'ব দেৰি নকৰোঁ ন গৈ দিম আকৌ হা দূৰ যাব আছে বহুত দূৰ মানে কি আৰু আইৰণ ব্ৰিজ তাকে মজা লাগিব ফিল আহিব আৰু শ্বৰ্ট ব্লগ এইকেইদিন আপোনালোকে চাইছেনে মানে মোৰ কি হ'ল শ্বৰ্ট ব্লগ আপোনালোকৰ আপডেট টাইপৰ হৈছে ইনষ্টাটো দিছোঁ ইনষ্টাত যোনে ফ'ল' কাৰণে দিলে ফ'ল' কৰি ল'ব শ্বৰ্ট ব্লগ আহি আছে আৰু আপোনালোকে শ্বৰ্ট ব্লগত মোক বহুত বেছি মৰম দিছে ভাল লাগিছে সেইটো কাৰণে ভিডিঅ' বনাবলৈ সাহস পাওঁ জোচ পাওঁ আপোনালোকে এনেকৈ মৰম দি থাকিলে তো এতিয়া যাওঁ আগত গৈ পেলাই ৰখিমগৈ মানে আগত গোলাজানৰ ৰখিমগৈ চাগে তাৰপিছত ডাইৰেক্ট যাম লিকাবালি তো বেছি ৰখিলেও মানে টাইমটো মেইনটেইন কৰিব নোৱাৰিম ন সেইকাৰণে ইমান ৰখা নাই গৈ লওঁ আগত দেখামগৈ গৈ আছে এতিয়া চিলাপথাৰ টাউন পালোহি আৰু পুৰা টোপনি ফিল হৈ গৈছে মানে যাম দেখিছে চিলাপথাৰ টাউনত টোপনি ফিল হৈছে কাৰণ মানে ই বাইক চলাই আছে মই জাষ্ট বহি আহিছোঁ আৰু সেইটো কাৰণে টোপনি ফিল আহিছে আৰু যেতিয়া পাহাৰৰ ফিল পাম বা নেচাৰ ফিলটো যেতিয়া পাম অট'মেটিক টোপনি ক'ত যাব ঠিকান নাই আৰু সেইটো ল'বলৈ গৈ আছোঁ বাকী এইফালে নহা কাৰণ কি নেচাৰ ফিলটো ভাল পাওঁ চ' সেইবাবে আহোঁ অৰুণাচলত যেতিয়া পাহাৰ এৰিয়াত যাম আৰু মই আজি জোতা পিন্ধি অহা নাই চেণ্ডেল পিন্ধি আহিছোঁ কাৰণ তাত আজি জঁপিয়াব লাগিব পানীত ইয়াক কৈছিলোঁ জোতা কেলৈ পিন্ধিছে এইবাৰ জোতা পিন্ধি আহিছে একো নাই ধুনীয়াকৈ যাওঁ বঢ়িয়া লাগিব আৰু আপোনালোকক যিমানখিনি বাৰু দেখাব চেষ্টা কৰিম চিলাপথাৰ পাইছোঁহি অলপ পিছত পামেই ইয়াৰ পৰা আৰু দেখাইছে 12 কিলোমিটাৰ খুব সোনকালে পাই যামগৈ আমাৰ বাছান্তি পূৰা কৰিছে এতিয়া আমি লিকাবালি পালোহি আৰু এখন দেখিছে আমি কিন্তু হেলিকপ্টাৰ এখন আছে টাৰ্ণিং লৈছে এতিয়া দেখাই দিছোঁ তুলি চাওক গাইজ কেনেকুৱা খাতৰা বনি গ'ল বকা সৰুটোৰ নিচিনা লাগিছে আৰু ধুনীয়া এটা লোকেশ্যনত ৰখিছোঁ মানে ইয়াৰ পৰা আৰু আছে 450 মিটাৰ তো ইয়াত ৰখিছোঁ ইয়াত ফটো দুখন মাৰি লওঁ জেগাটো ধুনীয়া আছে যিহেতু নেকি ফটো মেইন ৰিল মেইন আৰু ভিডিঅ' মেইন খাতৰা আছে আৰু ইয়াত আগত ৰখিমগৈ আৰু 450 মিটাৰ আছে
এতিয়া এইফালে আমি তলৰ ছাইডে যাবগৈ লাগিব এইটো ছাইডে যায়গৈ মাইলী থান আৰু কিবা কিবি আছে জেগা বহুত তো মানে চেক কৰিলোঁ লৈ ডোখৰত এয়া তলেদি সোমাই দিব লাগিব বহুত ধুনীয়া ভিউ দেখিছে আৰু মাইলী থানে আগত আছে অলপ কৰি আছে আৰু খাতৰানাক অফ ৰোড হৈ আছে বাইক এই বঢ়িয়া ভিউ ৰাস্তাটো দেখাইছি নহয় বুলি সেইটো ৰাস্তা ঠিক আছে কিন্তু আগত গৈ লওঁ আৰু ক'বলৈ গ'লে আজিলৈকে ময়ো আইৰণ ব্ৰিজ অহা নাই মানে এখন ব্ৰিজখনলৈ য'ত আহিছোঁ আৰু য'ত আহোঁতো আপোনালোকক দেখাওঁৱেই চ' আজি ফাৰ্ষ্ট টাইম আইৰণ ব্ৰিজ গৈ আছোঁ ক'ত কেনেকৈ ওলাওঁগৈ ভগৱানে জানে ফাইনেলি পাই গ'লোহি আমি আইৰণ ব্ৰিজখন আৰু এতিয়া সেইদিনাখন আমি আহি গৈছিলোঁ ৰিচেণ্ট এইখন ব্ৰিজখন আৰু মানে কি হ'ল মই পাৰিছিলোঁ এইফালে বেলেগ কিয় আছে বুলি সেইদিনাখন আহি গৈছিলোঁ আপোনালোকে গম পায় আগৰ ভিডিঅ'টোত ফুজিদা হলত আহিছিলোঁ মাইলী থান আহোঁতে বাট আকৌ আহিলোঁ এইটো জেগাতে আৰু তললৈ সেইদিনাখন নামি যোৱা নাছিলোঁ তলৰ ভিউখিনি আপোনালোকক দেখাম আৰু বেলেগ এটা জেগাত যাম বাৰু এইটো চাইডে কি আছে চামগৈ ভালকৈ তো যোৱা নেকি তললৈ ব'লা বাইক ঘূৰা যাওঁ তলৰ ভিউবিলাক আপোনালোকক দেখাওঁগৈ মজা চালিয়া এতিয়া জেগাডোখৰ পালোহি এডোখৰ চাওক কি চেক্সি ভিউ আহিছে আৰু লগত আকৌ চেক্সি লণ্ডা বেকগ্ৰাউণ্ড মিউজিক দেখিছে আৰু কপিয়াত লাগিলে এইটো গানত খাতৰা তললৈ নামি যাওঁ এতিয়া অলপ ৰিল চিল কেইটামান বনাওঁগৈ শ্বৰ্ট পিছল চাবা দেই এতিয়া মানে আমি আইৰণ ব্ৰিজখনৰ পৰা আহি গ'লোঁ আৰু এতিয়া ধুনীয়া এটা লোকেশ্যনত পাইছোঁহি মানে আগতে এবাৰ এইটো লোকেশ্যনত আহিছিলোঁ মানে তেতিয়া মই যেতিয়া ডাম্পাৰ ৰাইড কৰিছিলোঁ ডাম্পাৰ যেতিয়া আহিছিলোঁ আকৌ মানে এইডোখৰত ৰখিলোঁ অলপ ভাল লাগিলে জেগাডোখৰ আকৌ ফটো চটো মাৰিবলৈ ধুনীয়াকৈ আৰু তাত বহুতে থাকিলেও মজা ভিউ আপোনালোকে আহিব পাৰে আইৰণ ব্ৰিজ বুলি গুগলত চাৰ্চ মাৰি পেলাই তাতে ৰেষ্টুৰেণ্ট এখন আছে বঢ়িয়া খানা চানা টিপটপ আমি আগতে আহিছিলোঁ বাৰু আপোনালোকক কোৱা নাছিলোঁ আগত ভিডিঅ'টোত চ' আজি কৈ দিছোঁ বঢ়িয়া ৰেষ্টুৰেণ্ট আৰু জেগাডোখৰ মানে A1 ভিউ পাব বঢ়িয়া আছে তো খাওঁগৈ আগত কিবা এটা খাম ভোক লাগিছে আৰু মোৰ শ্বৰ্ট ব্লগকেইটা আপোনালোকে চাই থাকিব এইকেইদিন শ্বৰ্ট ব্লগত পূৰা ইণ্টাৰেষ্ট দিছোঁ মানে মজা লাগিছে আৰু আপোনালোকে বহুত বেছি মৰম দিছে চ' আজি ভিডিঅ'টো মানে ইমানতে সমাপ্ত কৰি দিওঁ ন নে কি বেছি দীঘলীয়া কৰি লাভ নাই আপোনালোক যিমানখিনি বাৰু দেখালোঁ এনেই কিবা কিবি দেখাই লাভ নাই ন আৰু কিবা এটা খামগৈ তাৰপিছত ডাইৰেক্ট ঘৰ যামগৈ আৰু বিহু পাই আছেহি বেছিদিন নাই আৰু মাঘ বিহু আহি আছে তো মাঘ বিহুত পূৰা ধামাকা হ'ব মাঘ বিহুত যিমান পাৰোঁ মানে ভালকৈ আপোনালোকক ভিডিঅ'ত দিব চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে মোৰ বেছি চাৰ্জো নাই তো যিহেতু মানে আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিব লাগিব যদি মোৰ এই ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বহি আছে অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজি লৈছোঁ বাই পাহাৰকো বাই দি যাওঁ আপোনালোককো বাই দিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম